বৰ্তমান সকলোৱে ইউটিউব চায় আৰু ইউটিউব চেনেল খুলিবলৈ সকলোৰে মন যায় কাৰণ আমি দেখা পাই থাকোঁ যে ইউটিউব চেনেল খুলি বহুতে ইনকাম জেনেৰেট কৰি আছে। এতিয়া প্ৰথম কথা হ'ল ইউটিউব চেনেলটো ক্ৰিয়েট কৰে কেনেকৈ। তাৰ বাবে আপোনাক এটা মোবাইল ফোন লাগিব, নিশ্চয় আছে, যাৰ কাৰণে আপুনি ভিডিঅ'টো বৰ্তমান চাই আছে। আৰু দ্বিতীয়তে আপোনাক এটা জিমেইল একাউণ্ট লাগিব। সেই জিমেইল একাউণ্টটোৰে আপুনি চিলেক্ট কৰি ল'ব পাৰিব যে কোনটো জিমেইল একাউণ্টৰে মই ইউটিউব চেনেলটো খোলোঁ। আপুনি যিকোনো এটা জিমেইল একাউণ্ট বা জিমেইল আইডি চিলেক্ট কৰি ল'ব। তাৰপিছত ওপৰলৈ আপুনি মন কৰিলে দেখা পাব যে এটা গোলকৈ চিম্বল আছে। যদি আপোনাৰ নাম বি আখৰে আছে তেনেহ'লে সেইটো চিম্বলটো বি বুলি দেখা পাব। আপুনি তাত ক্লিক কৰাৰ পিছত এখন চাৰ্ট দেখা পাব আৰু এই চাৰ্টখনত ইয়ৰ চেনেলটো তাত ক্লিক কৰিব। ইয়াত আপোনাৰ নাম আৰু আপোনাৰ প্ৰফাইল পিকচাৰ যি থ'ব পাৰে থৈ দিব পাৰে। এনেদৰে আপুনি নামটো লিখি ছেভ কৰি দিব আৰু ছেভ কৰাৰ পিছত ক্ৰিয়েট চেনেলটো টিপি দিব। তাৰপিছত আপুনি দেখা পাব যে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ গ'ল। যদিও আপোনাৰ চেনেলটো ক্ৰিয়েট হৈছে তথাপি আপোনাৰ এই চেনেলটো 50% হৈছে। 100% হ'বলৈ হ'লে বা 100% হ'বলৈ হ'লে আৰু বহুত কাম আছে। হয়তো আপোনালোকে এনেদৰে চেনেলটো বনাই ভিডিঅ' আপলোড কৰে আৰু যাৰ বাবে আপোনালোকে সন্মুখীন হয় যে ভিডিঅ'টোত ভিউজ নাহে। আজি মই আপোনালোকক আপোনাৰ চেনেলটো কেনেদৰে ভালদৰে কাষ্টমাইজ কৰি বা কেনেদৰে সজাই পৰাই ভিউজ আনিব পাৰি সেই বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোত আলোচনা কৰিম বা দেখাই দিম। ভিডিঅ'টোত দেখুৱাৰ ধৰণে গুগল ক্ৰমত গৈ আপোনালোকে ইউটিউব ফিচাৰ্ছ বুলি চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ পিছত প্ৰথমতে যিটো ৱেবছাইট আহিব তাত আপোনালোকে ক্লিক কৰিব। যিটো ইউটিউব ফিচাৰ্ছ বুলি দেখা পাইছে আপোনালোকে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকে তললৈ নমাই আনিব স্ক্ৰীণখন আৰু তাতে কণ্টিনিউ টু ষ্টুডিঅ' বুলি দেখা পাব, তলত লিখা আছে। তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব যে এনেকুৱা ধৰণৰ এখন স্ক্ৰীণ আহিছে। ইয়াতে এইটো মোৰ পুৰণা চেনেল। আপোনালোকে তাত যিটো চেনেলৰ চিম্বল আছে তাত ক্লিক কৰি আপোনালোকে ছুইটছ একাউণ্টটো ক্লিক কৰি ল'ব। ছুইটছ কৰি আপোনালোকে যিটো ইমেইলত খুলিছিলে একাউণ্টটো সেইটো চিলেক্ট কৰি লওক। ধৰি লওক এইটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এখন ইণ্টাৰফেচৰ সন্মুখীন হ'ব। পাৰ স্ক্ৰীণ এখনত এনেকুৱা আহিব আৰু আপোনালোকে দেখাই পাইছে কণ্টিনিউটো ক্লিক কৰি দিব। আপোনাৰ ইউটিউব চেনেলটোৰ আধৰুৱা যিখিনি 50% আছিল সেইখিনি পূৰা হ'বলৈ হ'লে আপুনি এইখিনি ছেটিং কৰিবই লাগিব। গতিকে ভিডিঅ'টো এইখিনিত ভালদৰে মন দি যাব। আপোনালোকে দেখাই পাইছে ইয়াত মই চিন কৰি দিছোঁ ৰঙা চিনেৰে। যিটো ছেটিংছ আছে ছেটিংছত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তললৈ আহি যাব। চেনেল যিটো দেখিছে চেনেলটো ক্লিক কৰি দিব। তাত আপুনি দেখা পাব যে আপোনাৰ কাউণ্ট্ৰি ক'ড আছে, ৰেচিডেণ্ট ক'ৰ হয়। আপুনি কাউণ্ট্ৰি হ'ল আপোনাৰ দেশ কথা কৈছে। আপুনি ইণ্ডিয়াত বাস কৰে যিহেতু আপুনি এনেকৈ বিচাৰিবলৈ এইটো ইণ্ডিয়া আছে, ইণ্ডিয়াত ক্লিক কৰি দিব। তাৰপিছত তাৰ তলতে আপোনালোকে দেখা পাব যে কিৱৰ্ডছ বুলি আছে, এনেকৈ এড কিৱৰ্ডছ। আৰু তাত আপোনালোকে ক্লিক কৰিব আপোনাৰ চেনেলটোৰ নাম বা আপুনি ভিডিঅ' কেটেগৰী কিহৰ ওপৰত বনাব সেইবিলাক আপুনি এই কিৱৰ্ডছটোত আপুনি লিখি দিব যাতে আপোনালোকে চাৰ্চ কৰিলে আপোনাৰ চেনেলটো পায়। ইউটিউবত চাৰ্চ কৰিলে যাতে আপোনালোকৰ চেনেলটো পাই যায়। আৰু এনেধৰণে আপুনি লিখি দিব, বিভিন্ন ধৰণৰ লিখিব পাৰে। আপোনাৰ ফেভৰেট ইউটিউবৰ নামো লিখি দিব পাৰে যাতে চাৰ্চ কৰিলে আপোনাৰ নামটো আহে। ডিম্পু বৰুৱা লিখি দিছোঁ মই। এনেধৰণে যদি আপুনি লিখি দিয়ে আপোনাৰ তেখেতৰ ভিডিঅ' চাওঁতে আপোনাৰ নামটো আহিব পাৰে। গতিকে এনেধৰণে আপুনি লিখি ছেভ কৰি দিব। তাৰপিছত আপুনি এডভান্স ছেটিঙত ক্লিক কৰিব। ইয়াত আপুনি দেখা পাব যে ভিডিঅ'টো আপুনি কাৰ কাৰণে বনাইছে। এই অপশ্যনটোত আপুনি 2 নম্বৰ অপশ্যনটোত মাজৰ সেইটোত টিপি দিব। ইয়াৰ দ্বাৰা এইটোৱে বুজা গ'ল যে আপুনি ভিডিঅ'টো ডাঙৰ কাৰণে বনাইছে। যদি সৰু কাৰণে বুজাইছে প্ৰথমটো টিপি দিব। তাৰপিছত আপুনি তলৰ যিটো আপলোড ডিফল্টছ সেইটো ক্লিক কৰিব আৰু তাৰ কাষত থকা এডভান্স যিটো ছেটিংছ সেইটো ক্লিক কৰিব। এইটোৱে মেইন ইম্পৰ্টেণ্ট। আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব যে ভিডিঅ'টো কেটেগৰী কি। ইয়াত নাম থাকিব প্ৰথমতে। আপুনি এইটো চিলেক্ট কৰি ল'ব লাগিব যে আপোনাৰ ভিডিঅ'টো কোন কেটেগৰী হয়। যদি আপোনাৰ গেমৰ ভিডিঅ' গেমিং দিব লাগিব। যদি আপোনাৰ এণ্টাৰটেইনমেণ্টৰ চেনেল হয় এণ্টাৰটেইনমেণ্ট দিব। যদি আপুনি ব্লগছ বনাব বিচাৰিছে তেতিয়াহ'লে পিপল এণ্ড ব্লগ চিলেক্ট কৰি থৈ দিব। যদি আপুনি টেকনিকেল বা ছায়েন্সৰ ভিডিঅ' বনায় তেনেহ'লে আপুনি ছায়েন্স এণ্ড টেকন'লজি চিলেক্ট কৰি থ'ব লাগিব। আপোনাৰ ভিডিঅ' অনুসাৰে আপোনাৰ চেনেলটো কেটেগৰীটো কেটেগৰাইজ কৰি ল'ব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ছেটিং হ'ল ভিডিঅ' লেংগুৱেজ চিলেকশ্যনটো। যদি আপোনাৰ ভিডিঅ'টো অসমীয়া লেংগুৱেজত আছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো লেংগুৱেজটো আছামিছত চিলেক্ট কৰিব লাগিব। তেতিয়াহে আপোনাৰ টাৰ্গেট অডিয়েঞ্চ বা অসমীয়া জনা মানুহৰ ঠাইলৈ ভিডিঅ'টো যাব। এইখিনি ছেটিং কৰাৰ পিছত আপুনি ছেভ বুটনটো টিপি দিলেই হ'ল। তাৰপিছত আপুনি চেনেলটো সম্পূৰ্ণভাৱে ক্ৰিয়েট হৈ যাব আৰু আপুনি ভিডিঅ' দিব পাৰিব। আৰু যদি আপোনালোকক এনেধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' লাগে, যেনে ধৰক থাম্বনেইল কেনেকৈ লগায় বা টাইটেল ডেছক্ৰিপশ্যন কেনেকৈ লগায়, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।